Hi guys, মোৰ ডিডিছ ব্লগ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকৰ ভাল নাই বাৰু? আশা কৰোঁ সকলো ভালেই আছে, একদম বিন্দাছ আছে। মোৰো ভালেই আছোঁ আৰু আপোনালোকৰ আশীৰ্বাদত যেনে তেনে। বাকী আৰু কেনেকুৱা চলিছে দিনবোৰ? নিশ্চয় ভালেই চলিছে, মোৰো ভালেই চলিছে। আৰু কালি ভিডিঅ' দিব নোৱাৰিলোঁ, একদমেই চৰি, অলপ প্ৰব্লেম হৈ আছিলে। আৰু আজি ভাবিলোঁ ভিডিঅ' এটা দিওঁ, মানে ভ্লগছ টাইপত নহয়। আজি কথা কেইটামান ক'ম বুলি ভাবিছিলোঁ আপোনালোকক। হয়তো বহুতে এইবিলাক কথা নাজানে, কিন্তু মই যিটো জানিছোঁ সেইটো আপোনালোকক ক'ব বিচাৰিছোঁ। গতিকে মই ভাবোঁ মোৰ ভিডিঅ'টো সকলোৱে অকণো স্কিপ নকৰি চাব। ঠিক আছে তেন্তে আহক আমাৰ ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। মোৰ ঘৰ ক'ত মই আপোনালোকক নিশ্চয় কৈছিলোঁ, গতিকে আকৌ এবাৰ নকওঁ। আমাৰ দেৰগাঁৱতে এটা বিখ্যাত দৌল আছে, শিৱদৌল। হয়তো দেৰগাঁওবাসীয়ে গম পায়, হয়তো বেলেগেও গম পায়, বেলেগৰ মানুহ আহে তালৈ। এটা বিখ্যাত শিৱ মন্দিৰ। আৰু সেই শিৱ মন্দিৰটোনো কোনে কেতিয়া স্থাপন কৰিছিলে অলপ ডিটেইলছত ক'ম বুলি ভাবিছোঁ, গতিকে শুনক। শিৱদৌল মানে বুজি পাইছে, শিৱ মন্দিৰ। তাত মানে শিৱলিংগ আছে। আৰু শিৱদৌলটো য'ত আছে সেই জেগাকণক কোৱা হয় নেঘেৰিটিং বুলি। আৰু আগতে সেইকণ নেঘেৰি বুলিও কোৱা হয়, নেঘেৰি। সেই ঠাইকণৰ নাম নেঘেৰি বুলি কোৱা হয়, আৰু সেই মৰ্মে সেই জেগাকণৰ নামটো নেঘেৰিটিং কোৱা হৈ গ'ল। আৰু যিহেতু শিৱ মন্দিৰভাগ বহুত ওপৰত আছে, মানে আপোনালোকে হয়তো আহিলে গম পাব নেঘেৰিটিং শিৱদৌললৈ। হয়তো যোৱাসকলে গম পাইছে, নেঘেৰিটিংটো বহুত ওখ, ওপৰলৈ উঠি যাব লাগে নেঘেৰিটিং শিৱদৌল। আৰু নেঘেৰিটিং শিৱদৌলটো প্ৰথম স্থাপন কৰিছিলে কছাৰীসকলে। আৰু প্ৰাকৃতিক দুৰ্যোগৰ ফলত যিখন মূল দেৱাল আছিলে, সেই কছাৰীসকলে ফাৰ্ষ্টতে যিখন বনাইছিলে, সেয়া মানে প্ৰাকৃতিক দুৰ্যোগৰ ফলত বিধ্বস্ত হৈ গ'ল। যিখন দেৱাল হয় মানে ভাঙি চিঙি গ'ল। আৰু তাৰপিছত পুনৰ নিৰ্মাণৰ কাম কৰিছিলে আমাৰ, চিনি পাই চাগে, আহোম ৰজা, দেউম ৰজা বুলি কয় তেখেতক, ৰাজেশ্বৰ সিংহই। আৰু ৰাজেশ্বৰ সিংহই সেই মন্দিৰভাগৰ পুনৰ নিৰ্মাণ কৰিছিলে। আৰু স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই দিহিং নদীৰ পাৰৰ পৰা মানে শিলখিনি, যিখিনি মন্দিৰ নিৰ্মাণৰ কাৰণে শিল ব্যৱহাৰ কৰিছে, সেইখিনি দিহিং নদীৰ পাৰৰ পৰা আনিছে। আৰু গাজে পানামাৰা বুলি এখন অৰণ্য আছিলে, সেই অৰণ্যখনত আগতে সেই প্ৰাকৃতিক দুৰ্যোগত যেতিয়া মন্দিৰ পৰা বিধ্বস্ত হৈ গৈছিলে, তাৰ কিছুমান অৱশিষ্ট সেই অৰণ্যখনৰ পৰা উদ্ধাৰ কৰিছিল। আৰু তেখেতে 1687 চনত সেই মন্দিৰভাগ পুনৰ স্থাপন কৰিছিল। কিন্তু সম্পূৰ্ণ নিৰ্মাণ হৈ উঠা নাছিলে। কিন্তু মানে তেতিয়া স্থাপন কৰিছিলে, তেতিয়া আৰু দিহিং নদীয়ে সুতি সলোৱাৰ ফলত মন্দিৰভাগ মানে সম্পূৰ্ণ হৈ উঠা নাছিলে। সম্পূৰ্ণ কৰিছিলে যেতিয়া স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ যেতিয়া শাসনকাল আছিল। সেই শাসনকালত তেখেতে সেই মন্দিৰভাগৰ পুনৰ নিৰ্মাণৰ কাম দিছিলে স্থাপত্যবিদ ঘনশ্যাম খনিকৰক সেই মন্দিৰটো পুনৰ নিৰ্মাণৰ কাম দিছিল। আৰু যিভাগ এতিয়া বৰ্তমানৰ মন্দিৰ, সেই মন্দিৰভাগ সেই ঘনশ্যাম খনিকৰে মানে বনোৱা। গতিকে বহুতে নাজানে শিৱ মন্দিৰভাগ কোনে বনাইছিলে, কিন্তু শিৱ মন্দিৰভাগ নিৰ্মাণ কৰিছিল স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই, কিন্তু সেই সম্পূৰ্ণ কৰিছিল বনোৱাৰ কামটো। এতিয়া ধৰক আমি আমাৰ ঘৰটো বুলি কওঁ, সেইটো মোৰ ঘৰ হয়, এইটো মোৰ ঘৰ, কিন্তু বনাইছিল কোনে, মিস্ত্ৰীজন কোন আছিলে, সেই তেনেকুৱা ধৰণৰ কথা। সেই মন্দিৰভাগৰ মিস্ত্ৰী আছিলে ঘনশ্যাম খনিকৰ। গতিকে বহুতে নাজানে এইটো কথা, গতিকে আজি মই কৈ দিছোঁ, গতিকে শিকাটো ভাল। ঠিক আছে। মানে এই মন্দিৰভাগৰ যিভাগ মূল মন্দিৰ, সেই মন্দিৰভাগৰ চাৰিওফালে চাৰিটা মন্দিৰ আছে: বিষ্ণু মন্দিৰ, গণেশ মন্দিৰ, দুৰ্গা মন্দিৰ আৰু সূৰ্য মন্দিৰ। এই চাৰিটা মন্দিৰ আছে। টোটেল মূল মন্দিৰটোৰ সৈতে 5টা মন্দিৰ হ'ল। সেইটো কাৰণে এই মন্দিৰটোক পঞ্চায়তনা মন্দিৰ বুলিও কোৱা হয়। মনত ৰাখিব, এই মন্দিৰটোক পঞ্চায়তনা মন্দিৰ বুলিও কোৱা হয়। মূল মন্দিৰটোৰ সৈতে বেলেগ 4টা মন্দিৰ, টোটেল 5টা মন্দিৰ। আৰু এই মন্দিৰটোৰ উচ্চতা যদি ক'বলৈ যাওঁ, তেন্তে এই মন্দিৰটোৰ উচ্চতা হৈছে 104 ফুট।
আৰু মন্দিৰৰ আধাৰৰ পৰিধি হৈছে 195 ফুট। গতিকে ভাবিছ কিমান ওখ মন্দিৰ, 104 ফুট ওখ আৰু আধাৰৰ পৰিধি 195 ফুট। আৰু মন্দিৰৰ ওপৰত যিটো সোণালী গম্বুজ আছে সেই গম্বুজটোৰ উচ্চতা হৈছে 4 ফুট। আৰু গতিকে গম পালে ইয়াৰ গোটেইখিনি। আৰু এটা কথা, ইয়াত এই মন্দিৰ ভাগত এটা উল্লেখনীয় দিন আছে, এটা উৎসৱ আছে, যিটো উৎসৱ নেকি এই মন্দিৰ ভাগত উল্লেখনীয়, সেইটো হৈছে মহাশিৱৰাত্ৰি। মহাশিৱৰাত্ৰিৰ দিনা ইয়াত বহুত দূৰ দূৰণিৰ পৰা আহে, মানে আমাৰ ইণ্ডিয়াৰ বাহিৰৰো আহে, ইণ্ডিয়াৰ বাহিৰৰো মানুহ আহে ইয়াত পৰিভ্ৰমণ কৰিবৰ কাৰণে। গতিকে ভাবি চাওক, গতিকে আমাৰ দেৰগাঁওবাসীয়ে জানক, গোলাঘাটবাসীয়ে বুজি পাওক যে আমাৰ এইটো কিমান গৌৰৱৰ এটা বিষয়। গতিকে আজি ভিডিঅ'টো ইমানেই আছিলে। ভাত খাইছোঁ যে উগাই গৈছে, বেয়া নাপাব। আৰু আমাৰ ভিডিঅ'টো আজি ইমানেই আছিলে।